মোমাই নহয় আমাৰ, কোনো মাৰৰ ভাইয়েৰ নহয় আমাৰ। কিহৰ মোমাই মোমাই? কোন মাৰৰ ভাইয়েৰ তেওঁ? আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ? অসমবাসীক মই প্ৰশ্ন সুধিব গৈছো, কোনজনী মাৰৰ ভাইয়েৰ? কিহৰ কাৰণে মোমাই মাতে তেওঁ? কিহৰ মোমাই তেওঁ? কি সম্পৰ্ক আছে আমাৰ লগত? Article 164 of Indian Constitution মতে he is appointed as Chief Minister of Assam. এইটো এটা সাংবিধানিক পদবী। এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য, আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে। গৌৰৱ গগৈৰ ওপৰতে FIR ৰেজিষ্টাৰ হৈ আছে। অমনিবাছ কেছ উইল বি ৰেজিষ্টাৰ্ড, যিসকলে উচ্চতনি দিছিল। এণ্ড ইন that case, I am sure গৌৰৱ গগৈ will be questioned too. গৌৰৱ গগৈ ডাঙৰীয়াক FIR ৰেজিষ্টাৰ কৰা হ'ল, মামাই আকৌ কি কৰিলে চাই ল'ম বাৰু। মামায়ে কাক কংগ্ৰেছৰ সভাপতি বা জুবিনৰ অনুৰাগী অপৰাধীসকলক কি কৰিলে আপোনালোকে চাই ল'ব। প্ৰথমবাৰে মোৰ চেনেলত স্বাগতম জনালোঁ। আৰু অলৰেডি মামাই এটা কথা ক'লে যে 3 মান্থ লাগিব ন্যায় পাবৰ কাৰণে, এনেকুৱা এটা নিউজত মই দেখিলোঁ। আপোনালোকে দেখি যাব, মই দি দিছোঁ, এইটো চেনেলত চাই যাব। আৰু অনুৰাগীসকলক নহয়, অপৰাধীসকলক কি কৰিব মামাই, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আপোনালোকে চাই ল'ব। প্ৰথমে কি ক'লে, আৰু জুবিনদাৰ ন্যায়ৰ বাবে ৰাজনীতি প্ৰথমবাৰ কথাটো কোনে আনিছিলে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই না অখিল গগৈ না আৰু কোনোবাই কৈছিল? সকলোৱে জানা ন্যায়ৰ বাবে সকলোৱে জুই জ্বলি আছে যে চেম কানু আৰু সিদ্ধাৰ্থ শৰ্মালৈ এটাই প্ৰশ্ন সুধিছিল, বা জুবিন গাৰ্গক কেনেকুৱা মৃত্যু কৰা হৈছিল? শিখৰ জ্যোতিয়েতো অলৰেডি ক'লে, বা বিষ দি কিবা দিয়ে মানে মাৰি পেলোৱা হ'ল, মানে হত্যা কৰা হৈছিল। এইটো কথা সঁচানে বাৰু? এইটো যদি সঁচা হয়, অসম চৰকাৰে একো নকৰিলেও ৰাইজৰ ৰজাক এৰি দিব বুলি আমি অনুৰোধ কৰিছোঁ। ৰাইজৰ ৰজাই এনেকুৱা এটা শাস্তি দিব ন সিদ্ধাৰ্থ শৰ্মা আৰু চেম কানু মহন্তক। কিন্তু এটা কথা যেন ভাবি পোৱা নাই, এই ন্যায়ৰ বাবে আমি ইমান দিন কিয় ৰখিব লগা হ'ল? ইমান দিন ন্যায়ৰ বাবে ৰখি আছোঁ। আজি মৃত্যু হোৱা কেইদিন হ'ল? আজি 19 বা 20 ডেইছে হ'ল আজি জুবিনদা মৃত্যু হোৱা। আজিলৈকে কিয় ন্যায় পোৱা নাই? আমি কৰিব এইটো কাম আমাৰ মামাই কৰিব, আমি ভাবি লৈছোঁ, বা আমি মনৰ পৰা ভাবি লৈছোঁ। কিন্তু এই ন্যায়টো কেনেকুৱা হ'ব? জেলৰ পৰা ওলাই দিব, না ফাঁচীৰ দাবী কৰিব, না গুলিয়াই মাৰিব? এইটো কথা আচল কথা। সকলোৱে ৰাইজৰ ৰজা সকলোৱে কৈ আছিল এই ন্যায়টো কেনেকুৱা হ'ব? মানে ন্যায় বুলি শব্দটো কি হ'ব? মানে এইটো মাৰ্ডাৰ কৰা হ'ব না কি হ'ব? এইটো ভাবি পোৱা নাই সকলোৱে। এতিয়া মামা কি কৰে আমি চাই যাওঁ। আৰু 2026ত বিজেপি জিকিব, বা মামাই যদি CM হ'ব আৰু বিচাৰে, ৰাইজৰ ৰজা সকলোৰো কথা মানিব লাগিব যে ন্যায় দিব লাগিব সোনকালে। এইটো কথা। আৰু এতিয়া তেলো দিব, মামাই মিঠাতেল দিবৰ ঘোষণা কৰিছে যদি 2026ত আৰু CM যদি হয়। আৰু এইটো কথা আমি পিছলৈ কথা পাতিম। আমি এতিয়া ন্যায়ৰ বাবে কথা পাতিম। চাই ল'ব কি ক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, চাই ল'ব। গৌৰৱ গগৈৰ ওপৰতে FIR ৰেজিষ্টাৰ হৈ আছে। অমনিবাছ কেছ উইল বি ৰেজিষ্টাৰ্ড, যিসকলে উচ্চতনি দিছিল। এণ্ড ইন that case, I am sure গৌৰৱ গগৈ উইল বি কুৱেশ্যন টু। যিসকলে এয়াৰপৰ্টত গণ্ডগোল কৰিছিল, সৰু সজাইত গণ্ডগোল কৰিছিলে, ইয়াত গণ্ডগোল কৰিছিলে, এই গোটেইবিলাক কোনো এজনো হাৰি যাব নোৱাৰে। কংগ্ৰেছৰ সভাপতিয়ে কি ক'লে যে বেলেগ ৰাজ্যত এনেকৈ শিল্পী মৰিলে দোকান পোহাৰ জ্বলাই দিলেহেঁতেন। তাৰমানে তেওঁ কি কৈছিল যে অসমৰ দোকান পোহাৰ জ্বলাই দিব লাগে। তাৰমানে দোকানীবিলাকক তেওঁ বেয়া পায়, শ্ৰম কৰি থকা মানুহবিলাকক বেয়া পায়। ইয়াৰ ওপৰত গৌৰৱ গগৈৰ ওপৰতে FIR ৰেজিষ্টাৰ হৈ আছে। তেওঁ যে ক'লে যে দোকান পোহাৰ জ্বলাই দিলেহেঁতেন, তাৰমানে ইনডাইৰেক্টলি তেওঁ কি কৈছিলে যে দোকান পোহাৰবিলাকক জ্বলাই দিব লাগে। দোকানীবিলাকৰ লগত কি শত্ৰুতা? Yes. There will be a case. Assam, we are going to register. Omnibus case will be registered. যিসকলে উচ্চতনি দিছিল। And in that case,
I am sure Gaurav Gogoi will be questioned too. আমি এখন যেনেকে কা আন্দোলনৰ সময়ত আমি এটা অমনিবাস কেছ ৰেজিষ্টাৰ কৰিছিলোঁ ইয়াতো উই আৰ গোয়িং টু ৰেজিষ্টাৰ এ অমনিবাস কেছ যিসকলে এয়াৰপোৰ্টত গণ্ডগোল কৰিছিল সৰু সজাইত গণ্ডগোল কৰিছিলে ইয়াত গণ্ডগোল কৰিছিলে এই গোটেইবিলাক কোনো এজনো হাৰি যাব নোৱাৰে কাৰণ এই অসমখন নেপাল কৰি থাকিম বুলি কোৱা মানুহ মই কাকো এৰি নিদিওঁ গৌৰৱ গগৈৰ ওপৰতে এফআইআৰ ৰেজিষ্টাৰ হৈ আছে এই অমনিবাস কেছ উইল বি ৰেজিষ্টাৰ্ড যিসকলে উচ্চতনি দিছিল এণ্ড ইন দেট কেছ আই এম চিয়'ৰ গৌৰৱ গগৈ উইল বি কুৱেশ্যন টু যিসকলে এয়াৰপোৰ্টত গণ্ডগোল কৰিছিল সৰু সজাইত গণ্ডগোল কৰিছিলে ইয়াত গণ্ডগোল কৰিছিলে এই গোটেইবিলাক কোনো এজনো হাৰি যাব নোৱাৰে কংগ্ৰেছৰ সভাপতিয়ে কি ক'লে যে বেলেগ ৰাজ্যত এনেকৈ শিল্পী মৰিলে দোকান পোহাৰ জ্বলাই দিলেহেঁতেন তাৰমানে তেওঁ কি কৈছিল যে অসমৰ দোকান পোহাৰ জ্বলাই দিব লাগে তাৰমানে দোকানীবিলাকক তেওঁ বেয়া পায় শ্ৰম কৰি থকা মানুহবিলাকক বেয়া পায় ইয়াৰ ওপৰত গৌৰৱ গগৈৰ ওপৰতে এফআইআৰ ৰেজিষ্টাৰ হৈ আছে তেওঁ যে ক'লে যে দোকান পোহাৰ জ্বলাই দিলেহেঁতেন তাৰমানে ইনডাইৰেক্টলি তেওঁ কি কৈছিলে যে দোকান পোহাৰবিলাকক জ্বলাই দিব লাগে দোকানীবিলাকৰ লগত কি শত্ৰুতা So you just mentioned that FIR will be launched. Yes. There will be a case. Assam, we are going to register. A omnibus case will be registered. যিসকলে উচ্চতনি দিছিল. And in that case, I am sure Gaurav Gogoi will be questioned too. আমি এখন যেনেকে কা আন্দোলনৰ সময়ত আমি এটা omnibus case register কৰিছিলোঁ ইয়াতো we are going to register a omnibus case. যিসকলে এয়াৰপোৰ্টত গণ্ডগোল কৰিছিল সৰু সজাইত গণ্ডগোল কৰিছিলে ইয়াত গণ্ডগোল কৰিছিলে এই গোটেইবিলাক কোনো এজনো হাৰি যাব নোৱাৰে কাৰণ এই অসমখন নেপাল কৰি থাকিম বুলি কোৱা মানুহ মই কাকো এৰি নিদিওঁ মুমাই নহয় আমাৰ কোনো মাৰৰ ভাইৰ নহয় আমাৰ কিহৰ মুমাই কোন মাৰৰ ভাইৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইৰ তেওঁ অসমবাসীক মই প্ৰশ্ন সুধিব গৈছো কোনজনী মাৰৰ ভাইৰ কিহৰ কাৰণে মুমাই মাতে তেওঁ কিহৰ মুমাই দেও কি সম্পৰ্ক আছে আমাৰ লগত আৰ্টিকল 164 অফ ইণ্ডিয়ান কনষ্টিটিউচনৰ মতে হি ইজ এপইণ্টেড এজ চিফ মিনিষ্টাৰ অফ আসাম এইটো এটা সাংবিধানিক পদবী এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে Definitely. গতিকে কিহৰ মুমাই কিহৰ মুখচুপতি ৰাইজে কৰিব মুখচুপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব এই মুখচুপতি চাবলৈ আমি ইয়াত বহি আছো জানে আপোনালোকে মুখ্যমন্ত্ৰী নামত মুমাই নহয় আমাৰ কোনো মাৰৰ ভাইৰ নহয় আমাৰ কিহৰ মুমাই কোন মাৰৰ ভাইৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইৰ তেওঁ অসমবাসীক মই প্ৰশ্ন সুধিব গৈছো কোনজনী মাৰৰ ভাইৰ কিহৰ কাৰণে মুমাই মাতে তেওঁ কিহৰ মুমাই দেও কি সম্পৰ্ক আছে আমাৰ লগত আৰ্টিকল 164 অফ ইণ্ডিয়ান কনষ্টিটিউচনৰ মতে হি ইজ এপইণ্টেড এজ চিফ মিনিষ্টাৰ অফ আসাম এইটো এটা সাংবিধানিক পদবী এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে Definitely. গতিকে কিহৰ মুমাই কিহৰ মুখচুপতি ৰাইজে কৰিব মুখচুপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব এই মুখচুপতি চাবলৈ আমি ইয়াত বহি আছো জানে আপোনালোকে মুখ্যমন্ত্ৰী নামত মুমাই নহয় আমাৰ কোনো মাৰৰ ভাইৰ নহয় আমাৰ কিহৰ মুমাই কোন মাৰৰ ভাইৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইৰ তেওঁ অসমবাসীক মই প্ৰশ্ন সুধিব গৈছো কোনজনী মাৰৰ ভাইৰ কিহৰ কাৰণে মুমাই মাতে তেওঁ কিহৰ মুমাই দেও কি সম্পৰ্ক আছে আমাৰ লগত আৰ্টিকল 164 অফ ইণ্ডিয়ান কনষ্টিটিউচনৰ মতে হি ইজ এপইণ্টেড এজ চিফ মিনিষ্টাৰ অফ আসাম এইটো এটা সাংবিধানিক পদবী এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে Definitely. গতিকে কিহৰ মুমাই কিহৰ মুখচুপতি ৰাইজে কৰিব গতিকে সকলোৱে ভিডিঅ'টো দেখি পাইছা মই একো নকওঁ ৰাজনীতিলৈ এটা কথা নকওঁ আৰু মামালৈ কথা নকওঁ বা কোনোবা চিষ্টাৰলৈ ব্ৰাদাৰলৈ মই কথা নকওঁ মাজলৈ আহিব একো দৰকাৰ নাই অসম চৰকাৰে কৰিব লগা সম্পূৰ্ণ কৰিব পাৰে বা সম্পূৰ্ণ কৰিয়ে যাব সেইটো আমি আশা কৰি ৰাখিলোঁ যেন অসম চৰকাৰে একো ডাউট নকৰিব ৰাইজৰ ৰজাসকলৰ কথাও মানিব লাগিব ভাগিনতকৈ মামা ডাঙৰ হ'ব নোৱাৰে এনেকুৱা এটা কথা কোৱা আছে আৰু মামাও বেয়া কাম কৰা নাই মোৰ মতে যদি মামাই বেয়া কাম কৰিছে এইবিলাক অসমৰ ডাঙৰ কামবিলাক কোনে কৰি আছে মামাই কৰিছে কোনে কৰিব
যদি মামাই ভাল কাম কৰি আছে যদি অসমত কিবা ব্যৱস্থা কৰি আছে 2026ত 100% মামাই বিজেপিত বা সিএম আকৌ সিএম হ'ব বা জিকিব এইটো কথা আমি এতিয়া উল্লেখ কৰিব পাৰো বা জানিব পাৰো যদি মামাই সকলোৱে মামাক যদি ভাল পায় বা বেয়া পায় এইটো দূৰৰ কথা যদি মামাৰ যদি সম্পূৰ্ণ ভাল পোৱা আছে 100% জিকা সম্ভাৱনা আছে এইটো কথা এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া নহয় বা অখিল গগৈ ডাঙৰীয়া নহয় বা মামা ডাঙৰ নহয় এইটো ক'ব নোৱাৰিম এতিয়া ইলেকশ্যনৰ কথা বা পাব্লিকৰ কথা কোনে জিকি দিব পাৰা কোনে জিকি দিব নোৱাৰা এইটো লৈ মানে ইমান হাকাৰ কৰিব নালাগে আগতে জুবিনদাৰ ন্যায়টো ফিনিছ কৰক তাৰপিছত ইলেকশ্যনৰ মাথা মাৰা গতিকে জুবিনদাৰ ন্যায়ৰ লগত পলিটিক্সৰ লগত ৰাজনীতিৰ লগত এনেকুৱা মিলা মিলিকে কাইজা পেচাৰ কৰিব একো কথা নাই ন্যায়টো ফিনিছ কৰক হত্যাকাৰীক অপৰাধীসকলক গ্ৰেপ্তাৰ কৰক ঠিক আছে আৰু নেপাল এনেকুৱা নেপালত অসমত এনেকুৱা হ'ব এইটো আৰু ভাবিব নালাগে ঠিক আছে এতিয়া কমেণ্ট কৰি জনাব আপোনালোকে কি ক'বলৈ ঠিক আছে চেনেলত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব শ্বেয়াৰ কৰি দিব ভাল লাগিলে লাইক কৰি দিব ধন্যবাদ বাই বাই